নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সন্মুখত দেখিছে এইটো এটা থাৰ্মোকলৰ আচলতে বাকচ, যিটো থাৰ্মোকলৰ বাকচত চালানী মাছবিলাক অসমলৈ আহে। এই চালানী মাছৰ বাকচতে মাছটো ঠাণ্ডা হৈ থকাতে সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই থাৰ্মোকলৰ বাকচবিলাক ব্যৱহাৰ কৰে। আৰু এটা সময়ত এই থাৰ্মোকলৰ বেগবিলাক সেই বেপাৰীসকলে পেলাই দিয়ে বা কোনো ঠাইতে 20-30 টকাত বিক্ৰীও কৰে। এতিয়া মই এই থাৰ্মোকলৰ বাকচবিলাকে ক্ৰয় কৰি লৈ আহিছোঁ ঘৰত এটা কাৰণেই, এই বাকচবিলাকৰ ভিতৰত মই মাটি দি পেলাই ইয়াত বিভিন্ন জলকীয়া, বেঙেনা বা শাক পাচলিৰ খেতি কৰিম। দৰাচলতে এনেধৰণৰ থাৰ্মোকলৰ বাকচবিলাকত খেতি কৰা দেখা যায় নগৰ অঞ্চলত, কাৰণ তাত মাটিৰ বা ঠাইৰ অভাৱ। সেইকাৰণে ছাদৰ ওপৰতে বহু লোকে এই থাৰ্মোকলৰ বাকচৰ ভিতৰত মাটি ভৰাই বিভিন্ন শাক পাচলি খেতি কৰা দেখা যায়। কিন্তু আমি গাঁৱৰ মানুহ, আমি গাঁৱতে কৰিব লৈছোঁ। এই কাৰণেই এই থাৰ্মোকলৰ বাকচবিলাকত যদি খেতি কৰা যায়, ই যথেষ্ট ওখ হৈ আছে আৰু এই থাৰ্মোকলৰ বাকচবিলাকৰ তলত যথেষ্ট সংখ্যক ফুটা কৰি দিয়া হৈছে, যাতে ইয়াত দিয়া পানীখিনি, অতিৰিক্ত পানীখিনি তলৰ ফালে অনায়াসে ওলাই যাব পাৰে। কাৰণ এনেধৰণে অনায়াসে অতিৰিক্ত পানীটো ওলাই যোৱাৰ ফলত কি হ'ব, ইয়াতে জেকনি নুঠে আৰু শাক পাচলিবিলাক মৃত্যুমুখত নপৰে। সাধাৰণতে জলকীয়া, বেঙেনা বা বিভিন্ন শাক পাচলি খেতি কৰোঁতে মাটিত যথেষ্ট পৰিমাণৰ পানী ৰৈ যোৱাৰ ফলত জেকনি উঠে মাটিখিনি, আৰু ইয়াৰ ফলতেই সেই জেকনিৰ কোবত এই শাক পাচলিৰ পুলিবিলাক হোৱাৰ আগতেই আচলতে মৃত্যুমুখত পৰে। হয়তো ভিডিঅ'টো দেখাৰ পাছত বহুতে হাঁহিব, গাঁৱত বাস কৰি মাটিৰ অভাৱৰ নিচিনাকৈ এনেধৰণে থাৰ্মোকলৰ কাৰ্টুনত খেতি কৰিছোঁ। আচলতে সেইটো নহয়। এই থাৰ্মোকলৰ কাৰ্টুনবিলাকত খেতি কৰাৰ ফলত এটাই লাভ হ'ব, মই আকৌ কৈছোঁ যে ইয়াত থকা অতিৰিক্ত পানীখিনি তলফালে অনায়াসে ওলাই যাব, আৰু কাৰণ থাৰ্মোকলৰ ওপৰলৈকে মাটি দিয়া আছে, আৰু সেইকাৰণে এই মাটিখিনি যথেষ্ট ওখত আচলতে পাচলিৰ খেতিটো হ'ব। আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। চাওক, মই ইয়াত জলকীয়া পুলি কেনেধৰণৰ লগাইছিলোঁ আৰু কিমান সুন্দৰভাৱে জলকীয়া পুলিখিনি হ'বলৈ আৰম্ভ কৰিছে। আৰু নিশ্চিতভাৱে আগত বাৰিষা আহি আছে, আৰু এই থাৰ্মোকলৰ কাৰ্টুনত কৰা যিকোনো পাচলিয়েই জেকনি উঠাৰ পৰা বাচিব, এইটো নিশ্চিত। কাৰণ এতিয়া বাৰিষা আহিছে, অনবৰতে বিভিন্ন ইজাকৰ পিছত সিজাক বৰষুণ থাকিব, আৰু পানীৰ মাত্ৰা অধিক হোৱাৰ লগে লগেই এই পুলিবিলাক মৰি যাব। কিন্তু এই কাৰ্টুনত পুলিবিলাক কৰাৰ ফলত কোনো কাৰণতে মৃত্যুৰ মুখত নপৰে, সেইটো নিশ্চিত। ভিডিঅ'টোত আপোনালোকে দেখিছে, এয়া হৈছে ভোট জলকীয়া বা বীজ জলকীয়াৰ পুলি। চাওকচোন কিমান সুন্দৰভাৱে হৈছে। ইয়াত এনেধৰণে কৰাৰ ফলত সাধাৰণতে আমি দেখা যায় ভোট জলকীয়া খুব বেছি পানী পালে আচলতে মৃত্যুৰ মুখত পৰে, মাটিত কৰোঁতে আমি যথেষ্ট সময়ত দেখিছোঁ। কিন্তু এই কাৰ্টুনসমূহত কৰাৰ ফলত নিশ্চিতভাৱে কোনো কাৰণত মৃত্যুৰ মুখত নপৰে, কাৰণ বিগত সময়বোৰত এনেধৰণৰ কাৰ্টুনত মই পাচলি কৰি বা এই জলকীয়া পুলি কৰি সফলতা লাভ কৰিছোঁ। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণেই মাছৰ কাৰ্টুনবিলাকতে বিভিন্ন পাচলিৰ খেতি কৰিবৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰা হৈছে ঘৰত। ইয়াতে দেখিছে আপোনালোকে ভিডিঅ'টোত যথেষ্ট সংখ্যক, আচলতে এইবিলাক মই খুব কম মূল্যত ক্ৰয় কৰি আনিছোঁ মাছৰ বেপাৰীসকলৰ পৰা। এই মাটিখিনিৰ লগতে কিছু সংখ্যক গোবৰো মিশ্ৰণ কৰা হৈছে, যাতে পৰ্যাপ্ত পৰিমাণৰ সাৰখিনি সংগ্ৰহ কৰিব পাৰে। জৈৱিক সাৰ, ইয়াত কোনো ধৰণৰ আচলতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়। নিশ্চিতভাৱে সুন্দৰ ইয়াত খেতি হ'ব, আৰু বাৰিষা কালছোৱাত যিমানেই বৰষুণ নহওক কিয় আপুনি ইয়াৰ পৰা পাচলি বা বিভিন্ন ফচল খাব পৰাটো নিশ্চিত। সেয়ে ভাবিছোঁ এই কথাটো যদিও নগৰ অঞ্চলত স্বাভাৱিকতে দেখা যায় ছাদৰ ওপৰত এনেধৰণৰ খেতি কৰা, কিন্তু আমি গ্ৰাম্যাঞ্চলত এনেধৰণে কৰিলে ইতিবাচক দিশ আছে। সেই দিশবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকেও ওচৰত থকা সেই চালানী মাছ ব্যৱসায় কৰা সকলৰ পৰা এনেধৰণৰ এটা কাৰ্টুন 2-4টা কিনি আনি পেলাই এনেধৰণে ঘৰতে সীমিত পৰিমাণে হ'লেও পাচলি কৰি পেলাই নিজে খাব পৰাকৈ আপোনালোকে প্ৰস্তুত কৰিব পাৰিব নিশ্চিত। সেয়ে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালোঁ। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ, যাতে পৰৱৰ্তী সময়ত আন এটা ভিডিঅ' এনেধৰণে লৈ অহাৰ প্ৰেৰণা লাভ কৰোঁ। ধন্যবাদ।